Hello? Hi? Hi. Kor pra kole? Oh, acha. Hi. ঠিক আছে এটো প্ৰজেক্টৰ বিষয়ে মই বাইদেউৰ লগত ডিসকাস কৰি লম হয় ঠিক আছে দুদিনতে হৈ যাব ওকে বাইদেউ আমি ফিল্ডত নামিব লাগিব কিবা নতুন প্ৰজেক্ট এটা আহিছে মিস্টাৰ বৰুৱা ফোন কৰিছিলে অলপ ডিসকাউন্ট বিচাৰিছে ডিসকাউন্ট আমাৰ ডিকশনাৰীত ডিসকাউন্ট নামৰ ওয়াৰ্ডটোৱে নাই ঠিক আছে কালি 8টা বজাত ফিল্ডত প্ৰডাক্টখিনি পেলাব কবা আমি 9 মান বজাত ফিল্ডত নামি যাম ঠিক আছে বাইদেউ মই এগ্ৰিমেন্টখন পঠাই দিম কি ৰুৱেনি মোক কন্টাক্ট কৰি দিলা ওই এখিনি পোৱা লাগি আহি পোৱা নাই মই এনে খংটো অলপ ভৰিত তলত বেছিকৈ উঠেই এটাতো আইভা পাৰে চিয়া দিপিয়া হ'ল আহি আমাৰ দিনত একা ৰুৱেনি ভৰ্তি হৈ গৈছিলে পথাৰত আজিকালি এটা ভাড়া কৰি আনবা লাগে ৰুৱেনি মোৰ মাথাটোৱে বেয়া হ'বই হা এইটা হান পাইছো দেখোনে বৰ বেলেগ ধৰণৰ ৰুৱেনি আহিছে দেখোনে বাইদেউ আমাৰ লোকেশনটো কিন্তু এখিনিতে দেখাইছি হা এখিনিতে দেখাইছে নেকি তেতিয়া হলি ওনাৰটো ইয়াতে কবাত আছে কি জানি আমি অকমান আগুৱে যাও বল হেই তোমালোকে ইমান সোনকাল কৰিলি যে সৰি ইমান দেৰি কৰিলি যে বাকীগিলাকে ৰুই ফেলাই শেষ কৰি দিলা বাৰু দাদা আমাৰ ভাগৰ লাগিলে আমাৰ লাঞ্চ টাইমত কি ফেচিলিটি লাগিব আপোনাকটো কৈ দিছে চাগে তেওঁ কি ভাগৰ লাগিলি কি লাঞ্চ টাইম আমি হেগিলা কবা নৰো আমি গাঁৱৰ মানুহ যিমান কটি ফাটা ৰ'দ দিলো এই ৰ'দতে পেক কৰবা লাগব দাদা কি কথা কব আইছে আপুনি আমাৰ মেমৰ কিমান কন্টেক্ট আহি থাকে তথাপি বেলেগ না যায় আপোনাৰ তাত যে আইছি দিনকে ছটছতে উঠা হয় হ্যাঁ পানী ইচ্ছা হুন্দা মিছিনা মাত দিয়া দে দেখোন এইবিলাক বাদ দিয়াহে আমি ফিল্ডত নামিব লাগিব নে নালাগে এটো জলদি কও নালগে যদি আমি যাও লাগে যদি আমি নামো ইয়া নালাগিব লাগিব এই মুৰি টাইমত এটা ৰুৱেনি মই কত পাম তোমালোকৰ কাৰণে মই বেলেগকো কোৱা নহল কঠিয়া আনি থৈছো চাচোন কিমান কঠিয়া আনি থৈছো হাজিৰা দি ভালে এটা যদি নৰু বুলি ক মুঠু গোটাই লজ হ'ব এগিলা জহা আছে আইজুন আছে খালি ধান আছে সব ধানে মই লৈ আইছো হে এনেকা মুৰি টাইমত মোক এনেকুৱা কলি নহব নহয় উফ রাম ডিসকাস্টিং ইনকে হলি নৰি দেই কেতিয়াৰ পে মাটিৰ ওনাৰে কোল্ড ড্ৰিংকস এটা খোৱা নাই ইনকে হলি বহুত দিগদাৰ দেই বাইদেউ কিয় ইমান মাথা মাৰি আছে ঐ মই আনবা দিছো নহয় ইমেইল কৰি কেন বিয়া দুটা লৈ আহিবা দিছো ইমিডিয়েট আনবা দি এই গৰমত ইনকে ৰুই থাকবা নৰি দেই আমাৰো এটা কোৱালিটি আছে ভাই এই তই আজি মোক কিন্তু ভাল ৰুৱেনি চাই নিদিলি দেই হেঁতক দেখোন বঢ়িয়া ৰুৱেনি চাই দিছা আমাৰ কিটা যি ফেচিলিটি হেঁতক কেন বিয়াৰো লাগে বোলে এটা অলপ ভাল চাই দিবি এবাৰ পৰে হ'ব দে এবাৰ ৰুৱেনিয়ে নাই কিবা কৰি ইনষ্টাগ্ৰামৰ ৰিলত বিচাৰি সিহঁতক লৈ আছো ইনষ্টাগ্ৰামত বিচাৰি আনবা লগা হ'ল ভাগ্য ভাল টুইটাৰত যি নিবিচাৰিলি ফৰেনৰ গিলাকো আহি পালা হয় জানো আৰু এইকেইটা যিহে মতা দাং কাটি সিহঁতে পয়াকক মাৰি হলিও এইবিলাক কৰিব লাগি আহিছে আন পাইছো বাপ এই সূৰ্য দেৱতায়ো ইমান ব্ৰাইটনেছ বঢ়াই দিছি এই মই ইনকে ৰুই থাকবা নৰো দেই ঐ ওনাৰ ফেচিলিটি লাগব আমাক এই ৰদত ইনকে থাকবা নৰো স্কিন জ্বলি যাব আমাৰ ওলা হৈ যাম ভাই দেখোন এই মাছি আছো সিহঁতক কিবা লাগা হ'ল পাইছো আছো হাই কি হলে কিয় মাছা কচু বাৰু মই আঠটানি বিৰতি কৰি এই ওনাৰ সূৰ্যৰ ব্ৰাইটনেছ দেখছা এই ৰদত যদি আমি এটা ভুই ৰুই থাকবা লাগে এনে কোলা এটকে আৰু কোলা হবা লাগিলি ইনষ্টাগ্ৰামৰ ৰিলত আহা লাইক কমেন্ট কিটাও আৰু নাহা হ'ব এনকে আমি ভুই ৰুবা নৰো আমাক ফেচিলিটি লাগব ফেচিলিটি লৈ আমাক লাগি এই তহঁতক লাগি এটা মাটিয়া টিঙৰ মই ঘৰ বনাই দি আছো এনে গোটেই ফেচিলিটি লাগে এহেঁতক যা ৰ আহি আছে বাইদেউ মাটিয়া টিঙৰ ঘৰ এইটোৱে নেকি তই দেখা নাই নেকি এই চুন তেল দিয়া খুটাটো মাটিয়া টিঙৰ ঘৰটো ধৰি ৰাখি আছে দে এনে বেয়া হোৱা নাই বাৰু আৰম্ভ কৰি দিয়া আমাৰ কাম বাপৰে ভাই অলপ মোৰ ফালে আহে মোৰ ফালে দেখা নাই কিমান ৰদ পচি ফালে তই মোৰ আন্দাৰত কাম কৰি আছা নে নাই ফেচিলিটি কাক দিবা লাগে ফালে বাইদেউ কি কথা কবা আহিছা এনকে হলে মই চাকৰি ৰিজাইন দি দিম চিনি পোৱা নাই মোক আপুনি যদি বিএ পাছ ময়ো বিএ পাছ বুজি পাইছা তই এডুকেশ্যনেল কোৱালিফিকেশ্যনত গেলি সতা মুখে লাগবো যা দাদা এই মাল্লাই ভুৰ পাই মোক পেলাই মনে মনে আছানে নাই তই বোকাই দি সোপা দিম মুখত গম পাবি চলি গোটাই ইটা পেলাই
এটা বুকাই দি ফুকা দিবা আহিছে হে আৰু এই বাইদেউৰ কাৰণে কেতিয়াবা লাগি মই কাম চাম নাপাম দেই এই হ'ব দে বেছি পেক পেক কৰিব নালাগে এই হাত দুখন থাকাৰ লাগি কামৰ অভাৱ নাই অ বাইদেউ হ'ব দে মই আৰু এইগিলা কৈ থাকবা নোৱাৰো তহঁতৰ লগত যাওঁ মই অ বাইদেউ হ'ব দে শুনছা আৰু কাজিয়া পেচাল নকৰো নহলি আমাৰ এনজিঅ'ৰ পৰা বাহি কৰি দিব কামত লাগো নে কি লাগ কামত লাগ মই কি ভালে পাই গৈছে দি যা অ বাইদেউ মোৰ কিন্তু ব্ৰেক লোৱা টাইম হৈছে দেই এ নাৰ মোৰ ব্ৰেক টাইম হৈছে যোগাৰখিনি লৈ আ ঐ মেডাম ৰ যাই আছো সোনকালে লৈ আ মোৰ ভাগাৰ লাগছি হয় বাইদেউ এগ্ৰিমেণ্টত দুখন এখন চকীহে আছে সেইকাৰণে এখন চকী লৈ আহিছো এখানে লাগে কোনে কিনকে মিলাই ফেলাই বহাব মই আৰু চাহ লৈ হৈ যায় বাপ্পা হাত ইতাহে অলপ ৰেষ্ট পাইছে দেখি দুই টিপত চাহ লৈ আহিছো এটা গাখীৰ দিয়া এটা লাল চাহ এটা খাই বেজাই ভাল পাবই ৰোৱানী ইয়াৰ লাগিয়া লাল চাহ গাখীৰ দিয়া চাহ লৈ আহিছো যোনে যোনটো খা খাই থাকিব পাৰিবি এটা চাহ লৈ আহিছো হয় বল লাঞ্চ টাইম হৈছে যাও মই কিন্তু ৰোৱানী আজি সাধি গাই মাগি পাইছো দেই শংকৰদে দিয়ক আমাৰ লাঞ্চৰ বস্তুখিনি লাঞ্চৰ মানে গাখীৰ দিয়া চাহ আৰু লাল চাহ লৈ আহিছো খাবো আমি নাখাওঁ আমাক পিজ্জা বাৰ্গাৰ ম'ম' ৰোল চাওমিন এইবিলাক লাগিব তহঁতে কি 5 ষ্টাৰ হোটেলত থকা হেন পাইছা নেকি এয়া হ'ল গাঁৱৰ পৰিৱেশ আমি গাঁৱত চাহ আৰু লাল চাহ কঁঠাল গুটি চকৰা ভাত পন্তা ভাত জলপান এইবিলাকে দিওঁ এগ্ৰিমেণ্টত দেখোন মোৰ সেইবিলাকত চহীয়ে মাৰা নাই যিকেইটা চহী মাৰিছো সেইকেইটা মই দি দিছো কোনে খাব গাখীৰ দিয়া চাহ লাল চাহ গজা চিঙৰা আপুনি খাব দুটামান মুড়ি লৈ আহিলো আখেই লৈ আহিলো এতিয়া পিজি ভাগা ম'ম' এইবিলাক আমি ক'বা নোৱাৰো দেই আমি খেতি পথাৰত এইবিলাক বস্তুৱে আনো ভালে ভালে কৈছো খা যদি খা নাখা যদি মই ঘৰত গোটেই লৈ যাওঁ দেৱাই নাখালেও নাই কেইটামান ৰাস্তাত ঘূৰি ফুৰা তিনিটা মানুহকে দিবা পাৰি